তই বন্ধুসকল আজি আমি উপস্থিত আছোঁ দিল্লী জামা মছজিদৰ সন্মুখত জামা মছজিদৰ ভিতৰত। তো আপোনালোকে চাব পাৰিব ইয়াত মানে বহুত মানুহ আছে ইয়াত। তো ইমান জোৰকৈ মই কোৱা নাই, তথাপিও লাহে লাহে ক'বলৈ চেষ্টা কৰি আছোঁ, আপোনালোকক দেখুৱাম ইয়াত দৃশ্য কেনেকুৱা। ইয়াত চাব পাৰে আপোনালোকে উজু কৰি আছে মানুহ নামাজ পঢ়িবলৈ। ইয়াত আছে হাৰুণ ৰছিদ, এয়া আমাৰ লগৰ বন্ধু। তো আজি আমি আহিছোঁ ইয়াত নামাজ আদায় কৰিম বুলি ভাবিছোঁ। এতিয়া আমি গৈ আছোঁ নামাজ পঢ়িবৰ কাৰণে। আমি এতিয়া নামাজ পঢ়িব যাম, আপোনালোকক দেখুৱাম দিল্লী জামা মছজিদৰ ভিতৰৰ দৃশ্য কেনেকুৱা আপোনালোকক নিশ্চয় দেখুওৱাৰ চেষ্টা কৰিম। তো আমি এতিয়া ভিতৰত সোমাম, মছজিদৰ ভিতৰত সোমাম নামাজ আদায় কৰিবৰ কাৰণে। দুপৰীয়া নামাজ পঢ়ি আছোঁ, জোহৰৰ নামাজ। আপোনালোকক ভিতৰৰ দৃশ্য দেখুৱাম, ভিডিঅ'টি স্কিপ নকৰিব আৰু সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে যিসকল মানুহে আজিলৈকে দেখা নাই দিল্লী জামা মছজিদ। ইয়াত কি লিখা আছে আপোনালোক চাওক, মানুহে সুন্নত নামাজ আদায় কৰি আছে। মই ব্লগ বনোৱা নাই, তথা আপোনাক দেখুৱাৰ বাবে চেষ্টা কৰিম। ইয়াত দিল্লী জামা মছজিদৰ ভিতৰৰ দৃশ্য আপোনালোক দেখুৱাম। ইয়াত ইমাম চাহেবে নামাজ পঢ়ায়। মই ইমান জোৰকৈ কোৱা নাই, মানুহে নামাজ পঢ়ি আছে, আপোনালোক দেখুৱাৰ চেষ্টা কৰিম। তো ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰি দিব। ইয়াৰ বাহিৰৰ দৃশ্য ইমান টাইম নাই এতিয়া, বাৰু পিছৰ ভিডিঅ'ত দেখুৱাম। এতিয়া সুন্নত নামাজ আদায় কৰিম। ফাৰ্ষ্ট টাইম আহিছোঁ, বহুত ভাল লাগিছে। জোহৰৰ নামাজ পঢ়ি পেলাই এতিয়া মছজিদৰ পৰা ওলাই আছোঁ। ইয়াত আছে মাজিবদা। নামাজ পঢ়ি কেনেকুৱা লাগিলে? বহুত ভাল লাগিছে, কিয়নো ফাৰ্ষ্ট টাইম আহিছোঁ। ইয়াৰ আমাৰ হাৰুণ ৰছিদ, কেনেকুৱা লাগিলে ইয়াত আহি? বহুত ভাল লাগিলে। আমি জোহৰৰ নামাজটো পঢ়িলোঁ এতিয়া। আপোনালোকে চাব পাৰিব দিল্লী জামা মছজিদৰ ভিতৰৰ অংশ। ইয়াৰ মানে মছজিদৰ ভিতৰত নহয়, মছজিদৰ বাৰাণ্ডা মানে চাৰিওফালে মানে হেৰি দি আছে, ভিতৰৰ অংশ ইয়াত। আমি এতিয়া ভাবিছিলোঁ তাত উঠিম, সেই ওপৰত। ইয়াত উঠিলে মানে দিল্লী চহৰখন আমি চাব পাৰিম তাত উঠি পেলাই। তো আজিবদাক কৈছিলোঁ, আজিবদা মানে নুঠে, সি বোলে ভয় খাব, নামিব নোৱাৰিব, সেইকাৰণে আমি উঠা নাই। জোহৰৰ নামাজ আদায় কৰি পেলাই মছজিদৰ পৰা ওলাই আহিছোঁ। ইয়াত চাব পাৰিব ইমান ভিৰ ইয়াত। আমাৰ অসমত 8টা-9টা বজাত ঠাণ্ডা নালাগে আৰু ৰ'দ উঠি যায়। ইয়াত 12টা বজাত 11টা বজাত ৰ'দ উঠে। কোনে কোনে আহিছে কমেণ্টত নিশ্চয় জনাব। দিল্লী মছজিদত কোনে কোনে নামাজ পঢ়িছে বা ইয়াত আহি ইয়াৰ দৃশ্য চাইছে, দেখিছে, নিশ্চয় কমেণ্টত জনাব। আৰু যিসকলে মানে দিল্লী মছজিদ দেখা নাই, তেওঁলোকক ক'ম যে এবাৰ নাই এবাৰ হ'লেও আহিব ইয়াত দিল্লীৰ দৃশ্য চাবৰ কাৰণে। তো আমি আহিছিলোঁ বেলেগ এটা কাৰণত আহিছিলোঁ, তথাপিও আমি মানে সময় ওলাই ইয়াত আহিছোঁ দেখিবৰ কাৰণে। ল'ৰা থিয় হৈ আছে, ইয়াত চাব পাৰিব, হাঁহি আছে নেকি নে কিবা এটা কৈ আছে। মানে সিহঁতে ইয়াত মানে ভিডিঅ' বনাই আছোঁ, সেইকাৰণে কিবা এটা কৈ আছে। তো ময়ো ভাবি আছোঁ দুটামান ফটো উঠাম এতিয়া। তো ইয়াৰ দৃশ্য কি কি দেখোঁ আপোনালোক নিশ্চয় আমি দেখুৱাম। ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব, এটা শ্বেয়াৰ কৰি দিব। তো আজি আমি ইয়াত আহি পেলাই জোহৰৰ নামাজ আদায় কৰিলোঁ এই দিল্লী জামা মছজিদত। ইয়াত মানে অকলে যে মুছলিম মানুহ ইয়াত আহিছে নহয়, বহুত জাতি মানে বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ ইয়াত আহিছে। আপোনালোকে ইয়াৰ পিছফালে চাব পাৰিব, মানে অকল মুছলমান মানুহ নহয়, বহুত জাতৰ মানুহ ইয়াত আছে। ইয়াত মানুহে মানে উজু কৰি পেলাই পিছত নামাজ আদায় কৰে। অকল মুছলিম জাতিয়ে যে ইয়াত আহে ইয়া নহয়, ইয়াত হিন্দু, মুছলিম, খ্ৰীষ্টান, বেলেগ বেলেগ জাতিৰ মানুহ ইয়াত আহি পেলাই এই দৃশ্য চাবলৈ বহুত দূৰ দূৰণিৰ পৰা আহে চাবৰ কাৰণে। আপোনালোকক মই পুৰা ভিডিঅ' দেখুৱাম, ইউটিউবত চাব পাৰিব আপোনালোকে। তো ইউটিউবৰ পৰা চালে নিশ্চয় আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকৰ পৰা চালে ফ'ল' কৰি দিব। মজা মছজিদ আপোনালোকে চাব পাৰিব। এতিয়া আমি ওলাই আছোঁ ভিতৰৰ পৰা। 1 নম্বৰ না 3 নম্বৰ গেট আছিলে, এইটোদি সোমাইছোঁ আমি ভিতৰৰ পৰা। আমি এতিয়া ওলাই বহিছোঁ, আমি জোতা পিন্ধিলোঁ এতিয়া। এইটো হ'ল গেট, এই গেটেদি ভিতৰত সোমাই মছজিদৰ ভিতৰত সোমাই গেটখন দি ইয়াৰ বাহিৰত দিছোঁ। মানে বহুত মানুহ আছে ইয়াত। এয়া আপোনালোকে চাব পাৰিব, যিখিনিলৈকে আপুনি মানে চকুৰে দেখা পাব এইখিনিলৈকে মানুহ। আজি বুলি নহয়, ডেইলি এনেকুৱাই মানুহ হয় যে আজি এনেকুৱা বজাৰ আছে বা বেলেগ কিবা আছে ইয়াত মানুহ আহিছে, তেনেকুৱা নহয়। ইয়াত ডেইলি এনেকুৱা মানুহ আহে, যিদিনা আপুনি আহিবই সিদিনাখনি মানে চাব পাৰিব ইমান ভিৰ। ইয়াত চাইছেনে ইয়াৰ দৃশ্য, কি সুন্দৰ দৃশ্য। তো আমি ইয়াৰ পৰা ওলাই এতিয়া যাম লালকিল্লাত দৃশ্য আপোনালোকক নিশ্চয় দেখুৱাম। তো আমাৰ আজিবদা ইমানখিনি নকওঁ, কেনেকুৱা লাগিলে ইয়াত আহি পেলাই? বহুত ভাল লাগিছে। ইয়া আমাৰ দাদা কিবা ক'ব নেকি?
আচলতে কি বিৰাট ভাল লাগিছে আমি যেতিয়া দিল্লীলৈ আহিলোঁ আৰু দিল্লী জামে মছজিদত উপস্থিত হৈ চাৰিৰে এটা জোৰৰ ঘৰত নামাজ আদায় কৰিলোঁ আৰু সকলো জাতিৰ মানুহৰ লগত একত্ৰিত হৈ সকলো জাতিৰ লগত মানে দেখা কৰিলোঁ। অত্যন্ত চাগে ভালেই লাগিছে আৰু এই দৃশ্যখন চাই আপোনালোকে নিশ্চয় আমোদ পাব আৰু নিশ্চয় আমোদ লগা এই দৃশ্য এয়া আৰু আশা কৰোঁ আপোনালোকেও ইয়ালৈ আহিব আৰু মহান আল্লাহৰ ওচৰত আপোনালোকক প্ৰাৰ্থনা কৰিব। এইখিনি মোৰ ক'ব লগা। তো আমি ইয়াত জোহৰৰ নামাজ আদায় কৰিলোঁ, নামাজ আদায় কৰি পেলাই দোৱা কৰিলোঁ। যি মানে অসমত যিবিলাক সমস্যা আছে বা মুছলিম মানুহক যি অত্যাচাৰ কৰি আছে অসমত, তাৰ বিষয়ে অলপ আল্লাহৰ ওচৰত দোৱা কৰিছোঁ যাতে এইবিলাক সমাধান হৈ যায়। এতিয়া আল্লাহ জানে। এই ভিডিঅ'টো ইউটিউবত আপলোড কৰিম বুলি ভাবিছোঁ। কি ক'ম মানে এতিয়া আমি জোহৰ নামাজটো কৰি পেলাই বাহিৰত ওলাইছোঁ। মানে জীৱনত ভবা নাছিলোঁ যিমান এটা সুন্দৰ জেগাত মানে আহিম, আহি পেলাই নামাজটো কৰিম মানে সফলতা আছে আৰু এইটো কাৰণে মই নামাজটো কৰিব পাৰিলোঁ। তাৰ কাৰণে আলহামদুলিল্লাহ শুক্ৰিয়া আদায় কৰোঁ। এতিয়া আমি যাম লালকিল্লালৈ। ইয়াৰ পৰা অলপ অলপ দেখা যায় লালকিল্লা, মানে কেমেৰাটো ইমান হেৰি নহয়। ইয়াত চাইছে লালকিল্লা, মানে কেমেৰাটো ইমান ভাল নহয়, সেইকাৰণে মানে জুম কৰিব নোৱাৰোঁ। তো আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিব। ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব নিশ্চয়। বাহিৰৰ দৃশ্য আপোনালোকে চাব পাৰিব, ইমান ভিৰ। ইয়াৰ চকুৰে মানে যিমান আপোনাৰ চকু কভাৰ কৰিব সিমানখিনিলৈ ভিৰ আৰু ভিৰ, ইমান মানুহ।